Hello guys, এতিয়া মই পঢ়ি এটালো মই টেবল পঢ়িছিলোঁ আৰু ইংলিছৰ কেইটামান ৰিডিং কৰিছিলোঁ। এতিয়া মায়ে কি কৈছে চাওঁ বলো। মায়ে ফ্ৰিজৰ পৰা বন্ধাকবি, নেমু টেঙা, জলকীয়া, বিলাহী। এতিয়া মায়ে পিঁয়াজ গুচাই আছে, পিঁয়াজ সাঁচিটো যে উঠনি মই গামলাটো লৈ ল'ব। এতিয়া বন্ধাকবি কাটিব। কাটিব নহ'ব, কাটিছোঁ। এয়া আমাৰ মা। এনেকৈ মায়ে কৈ দিলে প্ৰথমতে, মই কোৱা আগতে। তলত বৈ লগাও, তলত একো লেতেৰা নাই। এতিয়া মই নাখাওঁ, এইটো পানীত ডুবাই থৈ দিম। পানীত ধুই দিম মই মাছখিনিকে মোৰ মুখলৈ নাযায়। এতিয়া পানীত ধুই পিনি খাম মই। টেঙা লাগিছে পানী ডুবোৱা পিছত। চাওকচোন গাইছ, আমাৰ মায়ে ইমান স্পীড বন্ধাকবি কাটি শেষ কৰিলে। এতিয়া এইখিনি পেলাই দিব, বাকলিখিনি যিমান যি বাকলি আছিলে, আলু বাকলি, পিঁয়াজ বাকলি সেইবোৰ। মই ড্ৰাইভাৰটো লগাই লৈ এতিয়া মোক ধৰিব নালাগে। খালি খালি এতিয়া মই ভাত পাইছোঁ, চাউল পাইছে বুলি কল আছিলোঁ। এয়া ৰান্ধনি। এইখিনি আমাৰ চিকেনখিনি অনা আছে। এয়া অকণমানি আনিছে আজি। এতিয়া আমাৰ পিঁয়াজ কাটিছে। মই পিঁয়াজ কাটিছোঁ। এতিয়া আমাৰ বেবী ব্লগটো চাব দেই আপোনালোকে। ধন্যবাদ, টিপুবাই চবেই চাব দেই। আমাৰ মানুহ টিকুবাই সৈতে আমাক বেবেদিনা কিবা কিবি শিকিবলৈ সদায় আকৌ মই মিনি ব্লগ বনাইছোঁ, তহঁতি বনাব নাজানো। মায়ে বোলে বন্ধাকবি হেৰিৰ লগত বনাব, কেমেৰাটো শিকি অকণমান বুজি দিছিলোঁ। চিকেন আৰু বন্ধাকবি বনাব মায়ে কৰিলে অলপ এনেকৈ থৈ গাইজ গাইছ মিনি ব্লগ বনাইছোঁ। টিকুবাই ধন্যবাদ। বনাব নাজানো আমি, বনাব নাজানো। মোবাইলটো পিটিকি পিটিকি মই মানুহজনী হৈও বনাইছোঁ। বিচনা দিলা এতিয়া অকণমান আৰু ফ্ৰাই কৰি লৈছে, তাৰপিছত বন্ধাকবি দিব। এতিয়া বন্ধাকবি দি দিলে, মায়ে এতিয়া তেল দিলে, এতিয়া তেজপাত দিব। এইবিলাক দি দিলে চুকা চুকা তেজপাত। এতিয়া দিব পিঁয়াজ, এপিনে ভাত খাই আছে, এপিনে বন
পিঁয়াজ দিলে এতিয়া এতিয়া মায়ে জলকীয়া কৰিছে মোক কাহ হৈ যায় সেইকাৰণে মাজে মাজে কাহি আছোঁ জলকীয়া দি দিলে লগতে এটা আমার ফ্রাইড হয়েছে পুরা ঝাল হয়েছে এই আমার পুরা ব্যস্ত কুকিং এটা মাংস কিনে দিয়ে দিব Ini mau aku mandi baju. Udah mandi ya. Dia mau nasi. Nasi boy. Yes. Ya, kalau ni mau dia koi ko. Ya halo ni kan mau dia halo. মই আজি এবাৰ শিকিব লাগিব তোমাৰ ৰেচিপি চেনেল এটা খুলিবলৈ আজিহে মনত পৰিছে মই ৰেচিপি চেনেল এটা খুলিব পাৰিছিলোঁ বুলি তুমি মনত পেলালা এতিয়া এইটো মিট মছলা Chicken masala. এইটো দিলোঁ চিকেন মছলা চব বনিছে আমাৰ ঘৰত মিট চিকেন Itu mutton masala. মটন চবে লাগে জিৰা দিয়ে Ada jeera dhania দিব jeera dhania জিৰা ড্ৰাই থাকে कुछ अजीब अजीब सा लग रहा है तुमने इसके वो डाल दिया ना बोंडा कभी हमको पसंद नहीं है लोग आलू की नहीं मैं को बनाऊंगी मैंने क्या कैमरा तो लगा भी नहीं এটা বনা কবি ভাজি পানীখিনি ওলাই গ'ল এতিয়া আলু বিলাহী দি দিব এইখিনি এতিয়া আলু বিলাহীখিনি দি দিব মা আলু বিলাহী দি দিছোঁ ধোৱা ওলাই গৈছে পুৰা মই ধৰি আঁকোতে মোৰ হাতখন খাই এটা ঢাকনি হেন লগাই দিলে
এতিয়া পানী দিলে মানে দিছে মই টেঙা খাই আছো প্লেটত বনাই পানীখিনি অকণমান শুকাবলৈ দিম তাৰপিছত ৰেডি হৈ যাব আমাৰ মাংস এতিয়া মই অকণমান ওচৰ পাজৰটো মানে চফা কৰি লৈছোঁ অকণমান গৰম মছলা দিছে সানৰাইজ গৰম মছলা গৰম মছলা সানৰাইজ এতিয়া অকণমান নাই নহয় অকণমান এতিয়া কচুৰি মেথি এতিয়া বোলে কচুৰি মেথি দিব কচুৰি মেথি এতিয়া আমাৰ মাংস ৰেডি কাগজৰ কবিতা ভাত বাঢ়ি খাই লওঁ গাইছ কিমানেই দিলোঁ এতিয়া ভাত কাগজৰ কবিতা বোলে মানে জানে এইটো নেমুটো এতিয়া ভাতৰ লগত খাম মই এতিয়া নাখাম মাংসখিনি পানী সময় নাই মই ভাত বাঢ়িলে আজিলে সমাপ্ত মাংস খাই বহুত ভাল দিলে মই খাব নোৱাৰিলোঁ মাংস মায়ে মোক খুৱাই দিলে দাহে কাটিলে ৰাতিপুৱাই এতিয়া কাৰণে বাই বাই